মই সূত্ৰধৰ মানুহ হয়, অসমীয়া মানুহ। আমি আজিলৈকে এটা বস্তু পোৱা নাই। এইটোই মানে ছাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো, আমি দুখীয়া মানুহ যাতে আমাক এটা ঘৰ দিয়ে আর কি। সরকারের পৰা আবেদন কৰি আছো, মানে গরিব মানুষ ঘর লাগে, আমারও একটা ঘর লাগে। মানে এখন বর্তমান জিয়া টেকা আবার মারতাছে, বিটিসি নতুন সরকার আইছে। আমরা ফটো মারার জন্য কইছি, কয় বলে বিজেপির ফটো মারবো না, বিপিএফ এর লোকে কইছে। আমার ময়নাগুড়িত আমার বিপিএফর ভাল লিডার হয় ফটিক দেবনাথ মহাশয়। বিগত কেইদিনমান আগত তেখেত মানে ফটো মাৰিছে জিঅ'টেকৰ। তো যিহঁতৰ ঘৰত মানে 3টা 4টা কৰি পকী ঘৰ আছে। আমাৰ ৰাইজে কোৱা মতে, আপোনালোকে নিশ্চয় দেখি আছে ইয়াত কিমান ৰাইজ আহি উপস্থিত হৈছে সেইটো বিষয় লৈ। তো যিহঁতৰ ঘৰত 3টা 4টা পকী ঘৰ আছে, সিহঁতৰ ঘৰতে তেখেত ফটো মাৰিছে। ইমান যাৰ ঘৰত ঘৰ বাৰী থাকে তায়ে পায়, আমি কিয় নাপাং? আমাক এইখিনি ঘৰ বাৰী দিব লাগে। চৰকাৰৰ ওচৰত আবেদন এইটোৱে, যাতে জিঅ'টেক ভালকৈ হৈ সকলো দুখীয়া মানুহে ঘৰ পায়। এইটোৱে মোৰ মহিলাৰীদেৱৰ ওচৰত আবেদন। তো আমি আমার বিটিসিত এবার নতুন সরকার আইছে পিপিএফ, তাক আমি অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমার হাগ্রামা মহিলাৰী ডাঙৰীয়া ছাৰলৈ। তো আমার ময়নাগুড়িত আমার বিপিএফর ভাল লিডার হয়, তার নাম মই এতিয়া কৈ আছোঁ, ফটিক দেবনাথ মহাশয়। বিগত কেইদিনমান আগত তেখেত মানে ফটো মাৰিছে জিঅ'টেকৰ। তো যিহঁতৰ ঘৰত মানে 3টা 4টা কৰি পকী ঘৰ আছে। আমাৰ ৰাইজে কোৱা মতে, আপোনালোকে নিশ্চয় দেখি আছে ইয়াত কিমান ৰাইজ আহি উপস্থিত হৈছে সেইটো বিষয় লৈ। তো যিহঁতৰ ঘৰত 3টা 4টা পকী ঘৰ আছে, সিহঁতৰ ঘৰতে তেখেত ফটো মাৰিছে। তো আচ্ছা, তো আৰু আমাৰ মইনাঘৰত আপোনালোকে আজি ঘূৰি চাওক, ইমানো ঘৰ আছে, এতিয়াও মানুহৰ টালিৰ ঘৰ, টিনৰ ঘৰ আছে, কিন্তু তেখেতে কিয় সেই বাড়িবিলাকত ফটো মাৰা নাই জিঅ'টেকৰ? তো মাননীয় ফটিক দেবনাথ মহাশয়, আপুনি একজন বিপিএফৰ ভাল লিডাৰ হয়। আপোনাক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপুনি এইবিলাক সলনি কৰি দি আকৌ আপুনি জিঅ'টেকৰ নতুন ফটো মাৰক। যদি আপুনি এইটো নকৰে, পিছলৈ আমি বেলেগ আন্দোলনৰ চেষ্টা কৰিম। পংকজ সরকার আৰু মানুহ আছে, এই ফটিক দেবনাথ, সিহঁতে মানে যিবিলাকৰ ঘৰ আছে সিহঁতেই পায়। আমাৰ গৰীব মানুহ এটাও ঘৰ পোৱা নাই। সৰকাৰেতো দিয়ে, গৰীব মানুহৰ কাৰণেই দিয়ে, মানে বাছি মানে বস্তু দিয়ে। মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে, অৰুণোদয় দিয়া নাই, মোৰ পঢ়া শুনা কৰাব নপৰা, এই ইমান কষ্ট কৰি থাক, আমালোকক কিছু নিদিয়ে, মানে নিদিয়ে। এইটোৱে মোৰ সরকারের পৰা আবেদন কৰি আছো, মানে গরিব মানুষ ঘর লাগে, আমারও একটা ঘর লাগে। সেইটোৱে মানে জিঅ'টেক হোৱা লাগে। আজি আমি মানে সকল ৰাইজৰ কাৰণে আহিছোঁ, আৰু আমি শুনি পাইছোঁ যে জিঅ'টেক্সৰ মানে মাৰি আছে। কিন্তু আমি শুনা মতে মানে সিহঁতে বোলে বাছি কেনে মাৰি আছে। সেইটোতো নহয়, দুখীয়া মানুহৰ কাৰণে আহিছে, সকলো ঘৰত মাৰিব লাগে, সকলো পাব লাগে। মই শুনা পাইছোঁ যে পংকজ শিল বুলি মানুহ আছে, আৰু এইবোলে আৰু এটা মানুহ কি ফটিক দেৱনাথ বুলি জানো, সি বোলে আগত কিবা আছিল এমছে নেকি, কিবা যি হওক আছিল। কিন্তু সিহঁতে যে কামবিলাক কৰি আছে ৰাইজক লৈ নকৰাকৈ, আৰু ফটোবিলাক এনেকৈ মাৰি আছে, ছাবজেক্টগুলো ভাল কৰি নহয়। সিহঁতে ছাৰ্ভে যিটো কৰি আছে একদম মানে বেয়াকৈ কৰি আছে। আৰু দুখীয়া মানুহ আমাৰ দক্ষিণ মইনাগুৰি, উত্তৰ মইনাগুৰি, পূৰা মইনাগুৰি মিলি বহুত মানুহ এনেকুৱা দুখীয়া মানুহ আছে। কিন্তু কথা হ'ল যিটো আমি 15 বছৰ লৈ পংকজ শিল যিটো মানুহ, সি এনেকুৱা কামবিলাক কৰি গৈছে যে চাব লগা একো নাই। সিহঁতে ৰাইজে জানে যে তাহাৰ সন্মুখত যদি কামবিলাক আনি দিয়ে, তেতিয়া আমাৰ ৰাইজে একো বস্তু নাপাব, সিহঁতে মানে নিজৰ ঘৰতে ৰাখিব। মই সূত্ৰধৰ মানুহ হয়, অসমীয়া মানুহ। আমি আজিলৈকে এটা বস্তু পোৱা নাই। এইটোই মানে ছাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো, আমি দুখীয়া মানুহ যাতে আমাক এটা ঘৰ দিয়ে আর কি। এইখিনি মোৰ ক'ব লগা। একো হোৱা নাই আমাৰ ঘৰত, একো নাই। ফটিক দেৱনাথে আমাৰ ইয়াত একো কৰা নাই, এইটোৱে আমি ক'ব বিচাৰিছোঁ। ছাৰ, আমি ইমানখিনি ইয়াতে বুঢ়ী হ'লোঁ, এতিয়াও আমাৰ এটা ঘৰ দুৱাৰ একো নাই, কিয় নিদিয়ে? আমি কি মানুহ নওঁ? ইমান যাৰ ঘৰত ঘৰ বাৰী থাকে তায়ে পায়, আমি কিয় নাপাং? আমাক এইখিনি ঘৰ বাৰী দিব লাগে, জিঅ'টেক কৰি লাগিব আমাক। আৰু বিন্যাচৰাৰ 2জন ল'ৰা আহিছিল, মই নাম নাজানো। সিহঁতে জিঅ'টেক কৰি আছে, আৰু সিহঁতৰ ভয় মইনাগুৰি 24টাহে ঘৰ দিব।
কিন্তু মইনাগুৰিৰ যে আমি 2500 ভোটাৰত আপোনালোকে ডোৰ টু ডোৰ যাই চালে 2500 ভোটাৰৰ পৰিস্থিতিটো চাব পাৰিব। কোনেও ইয়াত ধনী মানুহ নাই, চাকৰিয়াল নাই। ক'বলৈ গ'লে 2%ও আমাৰ ইয়াত চাকৰিয়াল নাই। হা চৰকাৰৰ ওচৰত আবেদন এইটোৱে যাতে জিঅ'টেক ভালকৈ হৈ সকলো দুখীয়া মানুহে ঘৰ পায়, এইটোৱে মোৰ মহিলাৰীদেৱৰ ওচৰত আবেদন। আমি বাংলা দিয়ে বলবো। নমস্কার। আমাদের বাড়িতে ঘর নাই, আমাদের ভাত রান্না করে খাবো, ওখানে জল পড়ে। আমাদের পুরানা ঘর ছিল তো দুইটাই ভাঙে গেছে, খুব কষ্ট করে আছি। না না করে নাই কি বলবো। হ্যাঁ বলছি, ককি সার্ভে শেষ হয়ে গেছে, সার্ভে শেষ, তার জন্যই জিরোটুকু হলো না। মানে এখন বর্তমান জিওটেক আবার মারতাছে, বিটিসি নতুন সরকার হয়েছে। আমরা ফটো মারার জন্য কইছি, কয় বলে বিজেপির ফটো মারবো না, বিপিএফ এর লোকে কইছে আর কি।